প্ৰথমতে কোকৰাঝাৰ জিলা নিখিল বড়ো হাতৰতাৰ ফালৰ পৰা ঘটনাৰ ওপৰত আমি জগৰীয়া কৰিছোঁ নিন্দা কৰিছোঁ। যি যোৱা 24 তাৰিখ ৰাতি যি তিনিজন আৰু তেওঁৰ সতীৰ্থ যি কালফ্ৰিট দুজন মাইনৰ ছোৱালীক যি মানে ফুচলাই লৈ পেলাই যি জামাল খান শেখ আব্দুল্লাহ আৰু নুৰ আলম তেখেতসকলে যে গেং ৰেপ কৰিলে, ইয়াৰ ওপৰত আমি কোকৰাঝাৰ জিলা নিখিল বড়ো হাতৰতাৰ ফালৰ পৰা এই ঘটনাৰ ওপৰত আমি তদন্ত কৰাৰ লগতে আমাৰ যি মানে ফাষ্ট ট্ৰেক কোৰ্টত তেখেতসকলক লৈ যাব লাগে, ইয়াৰ কাৰণে আমি কোকৰাঝাৰ জিলা নিখিল বড়ো হাতৰতাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। কাৰণ বহুতবাৰ মানে বাৰে বাৰে সেই ঘটনাবোৰ হৈ আছে। আজি প্ৰশাসন ফালৰ পৰা তেখেতসকলে যি মানে কৈ আছে যে এই ঘটনাৰ ওপৰত আমাৰ যি মানে সকলো সংগঠন লৈ পেলাই যে আজি ঘটনাটো লৈ পেলাই আমি আজি মানে ৰিলিজ কৰাৰ কাৰণে যি মানে কৰিছোঁ। ইয়াৰ কাৰণে আজি প্ৰশাসন ফালৰ পৰা আমি তেখেতসকলে কি কাৰণত তেখেতসকলৰ ওপৰত কিয় দুৰ্বলতা আছে সেই মানে তেখেতসকলক আমি প্ৰশাসনক জোৰা কৰিছোঁ যাতে এই ঘটনাক লৈ পেলাই কোনো দুৰ্বলতা নহয় আৰু এই ঘটনাক লৈ পেলাই যাতে তেখেতসকলৰ যি আইনী ব্যৱস্থা সেই আইনী ব্যৱস্থাটো তেখেতসকলৰ ওপৰত ভালকৈ ল'ব লাগে বুলি আমি দাবী জনাইছোঁ। কাৰণ আজি মানে এই তুৰ্চিবিল অঞ্চলত হৈছে যে কণমানি ছোৱালী দুজন মাইনৰ তেখেতসকলক ফুচলাই লৈ গৈ পেলাই যে মানে ৰেপ কৰা হ'ল, ইয়াৰ ওপৰত প্ৰশাসনক মই বাৰে বাৰে কৈছোঁ কি কাৰণত দুৰ্বলতা আছে। তেখেতসকলৰ আইনী ব্যৱস্থা ল'ব লাগে আৰু তেখেতসকলক যি ফাষ্ট ট্ৰেক কোৰ্টত লৈ যাব লাগে, ইয়াৰ কাৰণে যি ব্যৱস্থা আছে তেখেতসকলে ল'ব লাগে। আৰু ইয়াৰ কাৰণে আমি কোকৰাঝাৰ জিলা নিখিল বড়ো হাতৰতাৰ ফালৰ পৰা বাৰম্বাৰ কৈছোঁ, এই কেছ মানে যি মানে ঘটনাটো হ'ল এই কেছৰ ওপৰত যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আমি ইয়াৰ ওপৰত আমি মানে সংগঠন ফালৰ পৰা আমি মানে যেনেকেই হওক এই ঘটনাৰ পৰা ন্যায় পাব লাগে বুলি আমি দাবী জনাইছোঁ।